আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ সভাপতিত্বত আজি অসমৰ নিৰ্বাচনত দলীয় টিকট সম্পৰ্কত আলোচনা অনুষ্ঠিত হয় আৰু আলোচনাত BPF আৰু অসম গণ পৰিষদৰ লগত আমি কি ধৰণে মিত্ৰতা কৰিম তাকো চূড়ান্ত কৰা হয় আৰু প্ৰাৰ্থী তালিকাৰ ওপৰত প্ৰাৰম্ভিক আলোচনাও সামৰণি পৰে। অহাকালি গধূলি 7 বজাত চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং আছে। অহাকালি নিশা বা পৰহি ৰাতিপুৱা খুব সোনকালে আমাৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। বহুত বেছি নতুন মুখ থাকিব, মহিলা প্ৰাৰ্থী থাকিব, সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থাকিব আৰু যুৱ সমাজে ইউথ হয় এইবাৰ বহুত বেছি ৰিপ্ৰেজেণ্টেশ্যন পাব। একেখন লিষ্টতে কোনো ধৰণৰ বাকী নথকাকৈ আমাৰ AGP আৰু BPF-ক বাদ দিয়াৰ পিছত আমাৰ কোটাত যিমান সিট পৰিব আমি একেখন লিষ্টতে প্ৰকাশ কৰিম। বৰ্তমান থকা বিধায়কৰ নাম কৰ্তন হ'ব পাৰে। নিশ্চিতভাৱে 2-3জন বিধায়কৰ নামটো নাথাকিব, কিন্তু সেইটো বেলেগ কাৰণে নহয়, সমষ্টিৰ ডিলিমিটেশ্যনৰ কাৰণে। AGP দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, BPF-এ 11খন, AGP 26, BPF 11, বাকী BJP।